হাই ফ্ৰেণ্ডছ, আজি এটা বিশেষ অনুভৱ লৈ আপোনালোকৰ ওচৰত আহিছোঁ। মনটো খুব বেয়া। লগৰবোৰে ফোন কৰিছিলে যে খ্ৰীষ্টমাছ পাৰ্টি আছে, উইকেণ্ড, কিবা কিবি, নিউ ইয়েৰ পাৰ্টিজ, এইবিলাক চব কৰি আছে আজিকালি। সকলো মডাৰ্ণ লাইফষ্টাইল ছ'চিয়েল মিডিয়াত ফটো আপলোড কৰি আছে, মোক দেখাই আছে। সঁচা কথা ক'বলৈ গ'লে মোৰো মন গৈছে বা মন যায়, কিন্তু মোৰ জীৱনটো যেন তেওঁলোকৰ লগত নিমিলে। মোৰ লগৰবিলাকৰ লগত বা মোৰ সমবয়সীয়াৰ লগত নিমিলে। মোৰ দায়িত্ববিলাক বেলেগ, মোৰ সুবিধাবিলাক বেলেগ। মন যদিও বেয়া লাগে, নিজকো বুজাইছোঁ যে তেওঁলোকৰ জীৱন আৰু মোৰ জীৱন সম্পূৰ্ণ বেলেগ। গতিকে তেওঁলোকৰ কামবিলাক আৰু মোৰ কামবিলাকৰ মাজত কিছু ডিফাৰেঞ্চ থাকিবই। নিশ্চয় আপোনালোকৰো তেনেকুৱা ধৰণৰ অনুভৱ হয় বা তেনেকুৱা পৰিৱেশৰ সৃষ্টি হয়, মন বেয়া লাগে। কিন্তু উপায় নাই, মোৰ দায়িত্ব বেলেগ। মোৰ জীৱনটোক মই দায়িত্ব বুলিয়ে ভাবিছোঁ, ঘৰুৱা দায়িত্ব হওক, নিজৰ দায়িত্ব। গতিকে আপোনালোককো মই মোৰ কথাখিনি শ্বেয়াৰ কৰি এইটোৱে ক'ব বিচাৰোঁ যে কেতিয়াবা যদি এনেকুৱা অনুভৱ হয়, অকলশৰীয়া অনুভৱ হয়, বা মোৰ জীৱনটো বা নিজৰ জীৱনটো বেয়া যেন লাগে নিজৰ লগৰবোৰতকৈ, তেনেকুৱা নকৰাই ভাল। তেনেকুৱা ধৰণৰ কম্পেৰিজন নকৰাই ভাল, কাৰণ সকলোৰে অসুবিধাবিলাক বেলেগ বেলেগ, সুখ দুখবিলাকো বেলেগ বেলেগ। গতিকে হয়তো এনেকুৱা সুখো মোৰ বহুত আছে, যিবিলাক হয়তো মোৰ লগৰবোৰৰ তাত নাই, আৰু সেয়া মই নাজানো। গতিকে নিজৰ যিখিনি আছে সেইখিনিক লৈ সন্তুষ্ট থকাটোৱে চাগে মোৰ কাৰণে ভাল হ'ব, আপোনালোকৰ কাৰণেও ভাল হ'ব। গতিকে সকলোকে ইংৰাজী নতুন বৰ্ষৰ আন্তৰিক শুভেচ্ছা আগতীয়াকৈ জনালোঁ। চবে সুখী থাকক।